অভিভাৱক হিচাপে আপুনি মই আজি আমি ওদালগুৰি পৌৰসভাৰ আমি কমিটি আজি গঠন কৰিছিলোঁ আৰু মই নিজে সভাপতি হিচাপে আজি আমি শপত গ্ৰহণ ল'লোঁ আৰু খুবেই ভাল লাগিছে। মই আশা কৰিম আমাৰ ওদালগুৰিটো সৰু চহৰ এটা, এই চহৰটো আটকধুনীয়া কৰিবৰ কাৰণে মই চেষ্টা কৰিম। যোৱা দিনবিলাকতো মই চেষ্টা কৰিছিলোঁ আৰু আপোনালোকে সকলোৱে দেখিছে ওদালগুৰি সৰু চহৰ যদিও আমি 4 লেনযুক্ত ৰাস্তা আমি ওদালগুৰিত কৰিছোঁ আৰু এতিয়া ৰাইজে বিচাৰিছে বাকী যিবিলাকত তেনেকুৱা ৰাস্তা কৰিব পৰা যায় তাত কৰিবৰ কাৰণে ময়ো দায়িত্ব লৈ ফালে মই এটা সিদ্ধান্ত ল'ম যাতে আৰু ইয়াতকৈ বেছি সুন্দৰ কৰিব পাৰে। এই সুযোগতে মই ওদালগুৰিবাসী ৰাইজকো অনুৰোধ কৰিম, কিবা এটা কাম কৰিবলৈ যাওঁতে ৰাইজৰ সহযোগ অবিহনে আমি কাম কৰিব নোৱাৰিম। গতিকে ৰাইজৰ সহায় সহযোগটো আমি বিচাৰিম আৰু ৰাইজে সহায় সহযোগ কৰিলে আৰু ইয়াতকৈ বেছি সুন্দৰ আমি কৰিব পাৰিম। যিহেতু ওদালগুৰি চহৰ ইতিমধ্যে কম পৰ্যায়ত হৈ আছে, বৰুৱাৰ ব্যৱস্থা বা কেনেকুৱা ধৰণৰ আগবাঢ়ি গ'লে আচলতে ৰাজহ হ'ব বা মানুহখিনি সুবিধা পাব? ইতিমধ্যে আজি আমি আমাৰ EM ডাঙৰীয়ানী আহিছিলে আৰু আমাৰ ডাইৰেক্টৰ আমাৰ টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ আমাৰ BTC ডাইৰেক্টৰ তেখেতেও আহিছিলে। তেখেতৰ লগতো মই আলোচনা কৰিছোঁ, যিহেতু বৰ্তমান আমাৰ এই পৌৰসভাটো 6টা মাত্ৰ ৱাৰ্ড আছে, আমি 10টা ৱাৰ্ড কৰিবৰ কাৰণে ইতিমধ্যে আলোচনা কৰিছোঁ আৰু আমি আশা কৰিছোঁ অহা বিত্তীয় বৰ্ষতেই আমি 10টা ৱাৰ্ডটো আমি পাব পাৰিম। পূৰ্বৰ পৌৰসভাৰ দিনত অসন্তুষ্টি থাকি গৈছে ৰাইজৰ, ৰাইজৰ যে টেক্স তুলনামূলকভাৱে অলপ বেছি হৈছে, এই ক্ষেত্ৰত আপোনালোকে কি চিন্তা কৰে? এইটো যোৱা আমাৰ আজি 3 দিন আগত আমাৰ BTCৰ এক্সিকিউটিভ কাউন্সিল মিটিং হৈছিলে, তাতো সেই বিষয়বস্তুটো উত্থাপন কৰা হৈছিলে যে আমি যোৱা চৰকাৰ দিনত যিবিলাক টেক্স বঢ়াই দিয়া হৈছে কেনেকৈ বঢ়োৱা হ'ল সেই সকলোখিনি কথা বুজি ল'বৰ কাৰণে ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক কোৱা হৈছে। যদি এইটো অসম চৰকাৰৰ পৰাই যদি আহিছে আমাৰতো তাত ক'বলগীয়া নাথাকিব, যদি BTCয়ে যদি সেইটো যদি বঢ়াইছে তেতিয়াহ'লে সেইটো আমি আলোচনা কৰি কিভাৱে কমাব পাৰোঁ সেইটো আমি চেষ্টা কৰিম। ওদালগুৰি চহৰৰ সৌন্দৰ্যৰ কাৰণে আপুনি মন্ত্ৰী হৈ থাকোঁতে এক সুন্দৰ পৰিৱেশ আনিছিল, কিন্তু যোৱা 5 বছৰৰ কথা নকওঁ, নতুনকৈ আমি এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু ঢাকাল চুক আৰু গুলমা চুকত এতিয়াও ৰাস্তাটো সম্পূৰ্ণ হোৱা নাই আৰু এটা মানে যিটো মানুহৰ এক্সিডেণ্ট হয়, যোৱা সেইদিনাও ঢুকাইছে তাত এক্সিডেণ্ট হয়, এনেকুৱা ধৰণৰ যি তাত তেৰা বেকা হৈ আছে আজিলৈকে চিধা কৰিব পৰা নাই। আৰু আমি শুনিছোঁ শেহতীয়াভাৱে তাত মাটিও কিন্তু ম্যাদী কৰা হৈছে 2 নম্বৰী কৰি। মই অৱশ্যে নাজানো মাটি ম্যাদী কৰাটো, কিন্তু মাটিটো ম্যাদী নাছিল। তথাপিতো এই ৰাস্তাটো হাইৱেলৈ কনভাৰ্ট হ'ব আৰু যেতিয়া হাইৱে হ'ব সেই তেৰা বেকাটো নাথাকিব। আৰু গলমা চকৰ ওচৰত যিহেতু সেই ৰাস্তাবিলাক ভাঙি গ'ল, আজি 3 দিন আগত এটা বেয়াকৈ এক্সিডেণ্ট হ'ল, এজন ছাত্ৰ মৃত্যু সাৱটি ল'বলগীয়া হ'ল। তো সেইখিনি চাই ফালে মই ইতিমধ্যে আমাৰ বিভাগীয় ইঞ্জিনিয়াৰ PWD ইঞ্জিনিয়াৰক মই নিজেই মাতি আনিছোঁ, তেখেতৰ লগত আলোচনা কৰি অলপ আগতীয়াকৈ সেইখিনি কাম কৰিবৰ কাৰণে তেখেতক নিৰ্দেশ দিছোঁ আৰু মই ভাবোঁ খুব সোনকালে কামটো আৰম্ভ কৰিব আৰু সেইখিনি হ'লে য'ত য'ত ভাঙা আছে এইবিলাক চব মেৰামতি কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। হয় স্যার, আমি একটা প্রশ্ন করি আপনার, যেনেকে ওদালগুৰি যোনটো আপনার ফ্লাইওভার কাৰণে মেইনলি লাগা হৈ আছে, এই ক্ষেত্ৰত আপনি কি কয়? ৰেলৱে কৈছে বহুত কষ্ট পায়। ইতিমধ্যে ফ্লাইঅভাৰৰ কথাও আমি কথা পাতিছোঁ, ইতিমধ্যে প্ৰায় হোৱাৰ পথত কালি 3টামান কুৱেৰি আছে ৰেলৱে বিভাগৰ পৰা, সেইটো সম্পূৰ্ণ হ'লে এইটো চেংচন হৈ যাব আৰু চেংচন হ'লেই এইটো নিবিদা আহ্বান কৰা হ'ব। গতিকে ফ্লাইঅভাৰটো আমি আশা কৰিছোঁ মানে খুব সোনকালেই ইয়াৰ কামটো আৰম্ভ হ'ব, সেইটো আমি আশা কৰিছোঁ। ঠিক আছে।